হাই, মই পৰখা আপোনালোক সকলোকে মোৰ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বিশ্বকৰ্মা পূজা উপলক্ষে এটি সৰু ভিডিঅ' বনাওঁ ভাবিলোঁ। এতিয়া ঘৰৰ কাম বন কৰি সকলো আজৰি হৈ গ'লোঁ। এতিয়া ঘৰৰ নীতি নিয়মখিনিহে কৰিবলৈ আছে। তেনেকৈ বিশেষ আয়োজন কৰা নাই, ঘৰৰ মানুহখিনিয়ে অকল বেলেগ তেনেকৈ মতা হোৱা নাই। ভাবিলোঁ আপোনালোকো দেখুৱাওঁ অকণমান, ব'লক তেন্তে চাব আৰু। এতিয়া আমাৰ থাপনা সজাই হৈ গ'ল, আমি সকলোৱে পূজা কৰিম। ভিডিঅ'টো একেলগে চাই থাকিব আপোনালোকে। প্ৰথমতে দেউতাই আৰম্ভ কৰিলে পূজাভাগ। দেউতাৰ পিছতে আমি সকলোৱে পূজা কৰিলোঁ। তাৰপিছতে আমি প্ৰসাদ খাবৰ বাবে ৰেডি কৰিলোঁ। সকলোৱে মিলি আমি প্ৰসাদ খালোঁ আৰু ইমানতে আমাৰ ঘৰৰ পূজাভাগ শেষো হ'ল। বিশেষ তেনেকুৱা একো নাছিলে বাৰু, ঘৰৰ পূজাও শেষ হ'ল। পূজা শেষ কৰিলোঁ, এতিয়া ওলালোঁ আমি জেঠাই ঘৰলৈ। জেঠাই ঘৰতো আজি পূজা পাতিছে। ব'লক মোৰ লগতে আপোনালোকো চাব তাত আমি কি কৰোঁ। এয়া পূজা কৰি আছে এতিয়া চবেই। কেতিয়া আহিলা তুমি? এইকেইটা পোৱালি ভিতৰত ভকতৰ কাম চলি আছিল। আমি তালৈ নগ'লোঁ, ডাইৰেক্টলি আজি এই কামখিনি কৰিলোঁ, কাৰণ এই দায়িত্বটো আজি আমাক দিছে। এইফালে আমাৰ ৰান্ধনীকেইজনী লাগি আছে, লগতে এজনী বৌৱে দিয়া মেলা কৰি আছে, আমি বনাই আছোঁ। তুমি আৰু এইফালে আমাৰ এজনী টিকলি পাই আমাৰ এজনী। পূজা বুলি সকলোৱে একেলগতে এসাঁজ খাই ভালো লাগিল। লগতে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব